উত্তৰ গোৱালপাৰা জিলাত গাঁৱে ভূঞে বিভিন্ন গোৱালপাৰীয়া সাংস্কৃতিক গান চলি থাকে আৰু এই গানবিলাক আচলতে কোনো ষ্টেজৰ পৰা আৰম্ভ হোৱা নাছিল। বহুদিন আগৰ পৰাই লুইতৰ পাৰে পাৰে আৰু ইয়াৰ নৈ উপনৈ শাখা নৈৰ পাৰে পাৰে যেনে গংগাধৰ গদাধৰ জিঞ্জিৰামৰ পাৰে পাৰে এই অঞ্চলৰ মানুহে গান গাই আহিছে আৰু সেই গানবিলাক এতিয়াও গ্ৰামাঞ্চলত চলি থাকে। কেতিয়াবা আড্ডাত, কেতিয়াবা আখৰত, কেতিয়াবা বালিচৰত, কেতিয়াবা পথৰ দাঁতিত, কেতিয়াবা বজাৰে ঘাটে আৰু এনেকৈ গোৱালপাৰীয়া সংস্কৃতি আগবাঢ়ি গৈ আছে। আমি আজি এনেকুৱা অনুষ্ঠানত উপস্থিত আছোঁ আৰু এই মুহূৰ্তত এটা গোৱালপাৰীয়া গীত পৰিৱেশন কৰিব গংগাধৰৰ পাৰে পাৰে। আৰু এই গংগাধৰ নদী হ'ল ধুবুৰী জিলাৰ গোলকগঞ্জ আৰু আগমনী থানাৰ অন্তৰ্গত এক বৃহৎ উপনৈ, যি শেষত গৈ ব্ৰহ্মপুত্ৰত পৰিছে। ভূটানৰ পৰা উৎপত্তি হোৱা এই নদীৰ পাৰে পাৰে এই গান হয়তো কেতিয়াবা সৃষ্টি হৈছিল।